এভৰিৱান, আজি যাম আমি এক বিশেষ ঠাইত, তো সেইটো কাৰণে ৰেডি হৈছোঁ। বা এতিয়া মুখ ধুই আহিছেহে। লাষ্ট মে মুহ ধোকে ফাৰ্ষ্ট মে ৰেডি হোগে গাইজ। সোনকালে ওলাই ৰেডি হ'ল, কিয়নো তেওঁ নিজৰ ফেচ চাব লাগে যে, না বেলেগ কিবাহে কৰি আছে। তো মই অকণমান মেকআপ কৰি ল'লোঁ আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু পাই গ'লোহি এতিয়া মোৰ মৰমৰ বিশেষ ঠাইখন। মোৰ ইয়ালৈ দ্বিতীয়বাৰ অহা হৈছে। প্ৰথমবাৰ আহি যিটো অনুভৱ কৰিলোঁ সেই অনুভৱ মই আকৌ বিচাৰিছোঁ। তো সেইটো কাৰণে আহিছোঁ মহাপ্ৰভুৰ ওচৰত। প্ৰৱেশ কৰিয়ে সেৱা জনালোঁ আৰু এতিয়া প্ৰসাদ ল'লোঁ। তাৰপাছত বাহিৰত ওলাই আকাশখনৰ ভিউটো চাওকচোন, মই ফিদা হৈ গৈছোঁ একেবাৰে। শিৱসাগৰত আকৌ জুডিঅ'ৰ অভাৱ, তো ইয়াতে পাক এটা মাৰোঁ বুলি ভাবিলোঁ। 199ৰ টি চাৰ্ট এটা হাতত তুলি ল'লোঁ। বাকীবিলাক দেখি মোৰতো অকণমান ঘৰুৱা ফিল হ'ল। শেষত তিনিওজনীয়ে ধুনীয়াকৈ ভিডিঅ' এটা কৰিলোঁ আৰু লাষ্ট যেতিয়া আমি ঘৰলৈ উভতিছোঁ, বায়ে স্পেচিয়েল ম'ম' খোৱালে, বহুত টেষ্টি। থেংক ইউ বা। ঘৰলৈ আহি লগে ভাগে ভাত খাই শুই গ'লোঁ।